বিদ্যুৎ বিভাগ হাই হাই বিদ্যুতের মাসুল বৃদ্ধি করা নচলিব বিদ্যুতের মাসুল বৃদ্ধি করা নচলিব বিজেপি সরকার মুর্দাবাদ আহ্বানত আজি আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই 2 ঘণ্টীয়া অৱস্থান ধৰ্মৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ যে চাওক বৰ্তমানৰ অসম চৰকাৰ আৰু এই অসম চৰকাৰখনে আপোনাৰ ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা মানে আজিৰ দিনটোৰ পৰাই আপোনাৰ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 50 পইচাকৈ তেওঁলোকে বৃদ্ধি কৰিছে আৰু তাৰ বাবে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি এই বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু অসম চৰকাৰক আমি ছাত্ৰ সন্থাৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে যি বিদ্যুতৰ মাচুল বৃদ্ধি কৰি তেওঁলোকে যি হিতকাৰী সিদ্ধান্তত তেওঁলোকে লৈছে এই বিদ্যুতৰ মাচুল বৃদ্ধি তেওঁলোকে বন্ধ কৰিব লাগিব আৰু বিদ্যুতৰ যদি তেওঁলোকে মাচুল বৃদ্ধি যদি তেওঁলোকে নকমায় তেনেহ'লে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি অনাগত দিনতো আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই বিদ্যুৎ বিভাগ হাই হাই বিদ্যুৎ বিভাগ হাই হাই বিদ্যুৎ বিভাগ হাই হাই বিদ্যুতের মাসুল বৃদ্ধি করা নচলিব বিদ্যুতের মাসুল বৃদ্ধি করা নচলিব বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার মুর্দাবাদ আসো লং লিভ বিজেপি সরকার হাই হাই বিজেপি সরকার হাই হাই বিজেপি সরকার মুর্দাবাদ বিদ্যুৎ বিভাগ মুর্দাবাদ বিদ্যুৎ বিভাগ হাই হাই বিদ্যুৎ বিভাগ হাই হাই বিদ্যুতের মাসুল বৃদ্ধি করা নচলিব বিদ্যুতের মাসুল বৃদ্ধি করা নচলিব বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার হাই হাই সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আসো লং লিভ আসো লং লিভ